Good morning, dear students. Now we are going to read a story. The name of the story is Tenali Raman. So let's read the story. Tenali Raman. Tenali Raman was a courtier in a king's court. ষ্টৰী মানে কি গল্প গল্পটোৰ নাম কি বুলি কৈছো তেনালী ৰামান এইজন এজন মানুহৰ নাম হয় আমি ষ্টৰীটো পঢ়িলে গম পাম তেওঁ কোন আছিলে তেনালী ৰামান was a courtier in a king's court তেনালী ৰামান কোন আছিলে বুলি কৈছে এজন courtier আছিলে ৰজাৰ কিং মানে ৰজা হয় নে নহয় কিং's court ৰজাৰ সভাৰ এজন কোৰ্টিয়াৰ আছিলে কোৰ্টিয়াৰ মানে কি এই যে ৰজা সভাখনত যে মন্ত্ৰীসকল বহে উপদেষ্টাসকল বহে ৰজাক পৰামৰ্শ দিবলে কাউন্সিলৰৰ নিচিনা এই তেনেকুৱা তেওঁ এজন কোৰ্টিয়াৰ আছিলে ৰজাৰ সভাৰ ৰাজসভাৰ এজন কোৰ্টিয়াৰ আছিলে One day the king got angry with Tenali Raman এদিনাখন ৰজাৰ তেনালী ৰমনৰ ওপৰত খং উঠিলে The king said ৰজায়ে ক'লে I don't want to see your face মই তোমাৰ মুখ আৰু চাব নিবিচাৰো Don't come to my courtroom মোৰ সভালৈ তুমি আৰু নাহিবা এনেকে ৰজাই তেনালী ৰমনক খঙেৰে ক'লে The next day তাৰ পিছদিনাখন next day মানে পিছদিনাখন The next day Tenali Raman came with his face covered with a pot Tenali Raman কিমান বুদ্ধিয়ক ওলালে দেখিছানে ৰজাই তেওঁ খঙেৰে ক'লে যে তোমাৰ মুখখন মোক আৰু নেদেখুৱাবা আৰু মোৰ ৰাজসভালৈ তুমি নাহিবা তেতিয়া তেনালী ৰামনে কি কৰিলে ৰজাইতো তেওঁৰ মুখখনহে চাব নিবিচাৰিছিলে সেইকাৰণে কি কৰিলে তেওঁ মুখখন এটা টেকেলিৰে এয়া দেখিছানে ফটোত দেখা পাইছানে টেকেলিৰে মানে এনেকে কলহ এটাৰে তিনটা ফুটা কৰি যাতে চকুটো ওলাব পাৰে আৰু মুখ নাকেৰে উখা ল'ব পাৰে তেনেকে তিনিটা ফুটা কৰি টেকেলিটো এনেকে মূৰত ভৰাই আহিছে He made 3 holes 3 মানে তিনিটা হি কি কৰিলে তিনিটা হোল কৰিলে হোল মানে ফুটা He made 3 holes in the pot টেকেলিটোক তিনিটা এনেকে ফুটা কৰিলে There were 2 holes for his eyes and 1 hole for his nose and mouth তাৰ মানে কি কৈছে 2 hole for eyes eye মানে চকুৰ কাৰণে দুটা ফুটা আৰু এটা ফুটা কিহৰ কাৰণে বুলি কৈছে নাক আৰু মুখৰ ঠিক আছে তিনটা ফুটা কৰি আনিছে On seeing Tenali Raman the king said Tenali Ramanok দেখি ৰজাই ক'লে Why have you come again and why are you covering your face with the pot তেতিয়া ৰজাই তেনালী ৰামক সুধিছে তুমি কিয় আকৌ আহিলা and why are you covering your face with the pot আৰু কিয় এই টেকেলিটোৰে বা কলহটোৰে তোমাৰ মুখখন ঢাকি আহিছা তেনালী ৰামান replied তেতিয়া তেনালী ৰামনে উত্তৰ দিলে reply মানে উত্তৰ কৰা Your Majesty মহাৰাজ You said you didn't want to see my face আপুনি ক'লে যে আপুনি মোৰ মুখখন আৰু চাব নিবিচাৰে The king laughed and said তেনালী ৰামনৰ পৰা এইটো উত্তৰ পাই ৰজাই জুৰে জুৰে কৈ হাঁহিলে laughed মানে হা কে হহাটো জুৰকৈ হহাটো You are very intelligent তেনালী তুমি বৰ বুদ্ধিয়ক তেনালী ৰামান smiled and said তেতিয়া তেনালী ৰামনে হাঁহিলে আৰু ক'লে
থেংক ইউ ইয়ৰ মেজেষ্টি, ধন্যবাদ মহাৰাজ। গতিকে এইটোৱে হৈছে ষ্টৰী। আৰু তেনালী ৰামন ষ্টৰীটো পঢ়ি তোমালোকে গম পাইছা যে তেনালী ৰামন এজন বুদ্ধিয়ক মানুহ আছিলে, হয়নে নহয়? তেওঁ এদিনাখন ৰজাৰ ৰাজসভাত কিবা এটা কথাত ৰজাৰ খং উঠি তেনালী ৰামনক আৰু কৈ দিছিলে কি যে তুমি মোৰ ৰাজসভালৈ আৰু কেতিয়া নাহিবা, মই তোমাৰ মুখখন কেতিয়াও চাব নিবিচাৰোঁ। কিন্তু তেনালী ৰামনেতো ৰজাক ভাল পায়, ৰাজসভালৈ আহি থাকিবও ভাল পায়। সেইকাৰণে তেনালী ৰামনে বুদ্ধি এটা পাঙিলে। এতিয়া বুদ্ধিটো কি আছিলে? তেওঁৰ মুখখন এটা কলহত 3টা ফুটা কৰি সেই কলহটো বা টেকেলিটো মুখত এনেকৈ পিন্ধি আহিছিলে। তেতিয়া ৰজাই তেওঁৰ বুদ্ধিটো গম পালে আৰু গম পাই তেওঁক তেওঁ যে এজন বুদ্ধিয়ক সেইটো প্ৰশংসা কৰিলে। আৰু তেতিয়া তেনালী ৰামনে তেওঁক ধন্যবাদ দিলে। ঠিক আছে, ষ্টৰীটো বুজি পাইছানে? যদি বুজি পোৱা নাই মোক আকৌ এবাৰ সুধিবা দেই। আৰু যদি কিবা শব্দ তোমালোকে বুজি পোৱা নাই মোক সুধিবা। থেংক ইউ।